ভাইটি নগেনৰ ঘৰটো চিনি পাৱ নেকি? এদিয়া যাবি, তাৰপাছত ৰাইট চাইডে যাবি, তাৰপাছত অলপ দূৰ যায় আৰু ৰাইট চাইডে যাবি, তাৰপাছত আৰু অলপ যায় আৰু লেফ্ট চাইডত যাবি। তাৰপাছত আৰু অলপ যায় এখন দোকান পাবি। তাৰপাছত দোকানখনৰ ৰাইট চাইডে আৰু এটা ৰাস্তা পাবি। কেতিয়াবা সময় যায় এখন গেট পাবি। তাৰপাছত গেটখন খুলিয়া এটা ডাঙৰ ঘৰ দেখা পাবি। তাৰপাছত ঘৰটো খুলিয়া লাহে কৰি সোমাবি। তাৰপাছত সোমাই এটা আলমাৰি পাবি। সেই আলমাৰি লাহে কৰি খুলবি। তাৰপাছত আলমাৰীত এখন কিতাপ পাবি। তাৰপাছত সেই কিতাপখনৰ ওপৰত খাই কৈছোঁ মই নগেনৰ ঘৰ চিনিয়ে নাপাওঁ। কালি ক এই গৰমত হাৱা খাবা চাৰিয়া কৰিছিলি যে তই? সাগৰৰ পাৰত আছিলো মই, সাগৰৰ পাৰত। নহ'লে এতিয়া কিয় আহিলি? নাহিমতে যা সাগৰৰ ঢৌ আহিছিল। তাৰপাছতে কি হৈছে? ইফালে সাগৰৰ ঢৌ আৰু যা ডাঙৰ এটা মাছ আছিল না। তাৰপাছত মইতো সাগৰৰ পাৰত বহি আছিলোঁ দে। তাৰপাছত ডাঙৰ মাছটো মুখখন মেলিয়া যা মোৰ কাটি চাপ দিছে না। তাৰপাছতে চাপ দিয়াৰ লগে লগে গেল লাইন গ'ল। ফেনৰ তলত বহিয়া ডিস্কভাৰী চেনেল চাই আছিলোঁ। কি হ'ল তোমাৰ? ছাৰ দাঁত হৰালে কিমান মান পৰিব? 5,000 পৰিব, 5,000। ছাৰ 50 টকা দিম, আধা ল'ৰা কৰাই দি মই ঘৰত যাই শুনাম। ভিডিঅ'টো ভাল পালে লাইক কৰিবি, ছাবস্ক্ৰাইব কৰিবি আৰু গোষ্ঠীক শ্বেয়াৰ কৰিবি।